Hey guys, welcome back to my channel. So অসমৰ যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ বাবে আজি আহিল এক হসাকৈ গুৰুত্বপূৰ্ণ খবৰ যেটো সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ হয় যাৰ নাম আহিছে ইতিমধ্যে প্ৰভিজনাল মেৰিট লিষ্টবোৰত সো ফাইনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আৰু কেনেকৈ আপোনালোকৰ এপইন্টমেন্ট লেটাৰ সমূহ কোড বিতৰণ কৰা হ'ব আৰু আপোনালোকে এটো কেনেদৰে কালেক্ট কৰিব কেতিয়া আপোনালোকে জয়েনিং কৰিব লাগিব কেতিয়া আপোনালোকক আইএছ অফিচত যাব লাগিব হেইখিনি মই সবিশেষ এই ভিডিওটোত আপোনালোকৰ লগত ডিসকাস কৰিম সো বলক ভিডিওটো আৰম্ভ কৰো সো ফাইনেল মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ পোৱা নাই এতিয়ালৈকে যদিও ফাইনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব হেতু আপোনালোকৰ এই নোটিছখনত দিয়া আছে যে ফাইনেল মেৰিট লিষ্ট হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী টিচাৰ সকলৰ বাবে যি সকল নিযুক্তি পাব হিহঁতৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব 11 মে তাৰিখে madhyamik.assam.gov.in ৱেবছাইটত ঠিক আছে আৰু এখিনিৰ ফাইনেল মেৰিট লিষ্টৰ গোটেইখিনি জি পিডিএফ ফাইলছ আৰু এক্সেল শিটছ খিনি আছে এখিনি কাক দিয়া হ'ব যি 21 খন জিলাৰ ইনস্পেক্টৰ অফ স্কুলছ সকল আছে আইএছ সকলক দিয়া হ'ব থ্ৰু ইমেইল অৰ হোৱাটসএপ 11 তাৰিখে হতক বিতৰণ কৰা হ'ব আৰু 12 তাৰিখে আৰু 13 তাৰিখে 21 খন ডিস্ট্ৰিক্টৰ আইএছ সকলক ডিএসি অফিসত গৈ হিহঁতক উপস্থিত থাকিব লাগিব যেহেতু বহুত কৰণীয় কাম আছে হিহঁতৰ এপইন্টমেন্ট লেটাৰছ খিনি ৰেডি কৰিব কাৰণে সো আইএছ সকলক হিহঁতৰ ম্যান্ডেটৰী হয় হিহঁতক ডিএসি অফিসত 12-13 তাৰিখে থাকিব লাগিব আৰু 13 তাৰিখ আপিলিৰ ভিতৰত হিহঁতক এপইন্টমেন্ট লেটাৰছ খিনি ৰেডি কৰিব লাগিব ঠিক আছে যাতে 14 তাৰিখে এপইন্টমেন্ট লেটাৰছ খিনি যিসকলে নিযুক্তি পত্ৰ পাব হিহঁতক বিতৰণ কৰিব পাৰে এইখিনি কাম হিহঁতে যাতে উপকলমে কৰিব পাৰে এইখিনিও কোৱা হৈছে ইয়াত যে সেৰেমনিয়ালি দিয়া হ'ব এপইন্টমেন্ট লেটাৰছ খিনি 14 তাৰিখে ঠিক আছে যেটো গুৱাহাটীত ফাংচন হ'ব তাতে সেৰেমনিয়ালি দিয়া হ'ব আৰু যেতিয়া সেৰেমনিয়াল ডিস্ট্ৰিবিউশন শেষ হৈ যাব তেতিয়া তাৰ পিছত হিহঁতে 14 তাৰিখে ইভিনিংৰ পৰা madhyamik.assam.gov.in ৱেবছাইটত গৈ পেলাই হিহঁতৰ এপইন্টমেন্ট লেটাৰছ খিনি কালেক্ট কৰিব পাৰিব আৰু লগতে এইখিনিও কৈছে যে ইনস্পেক্টৰ অফ স্কুলছ সকল যিসকল আছে 21 খন জিলাৰ ইহঁতে জয়েনিং ৰিপৰ্ট আৰু আন্ডাৰটেকিং খিনি ইহঁতে কালেক্ট কৰিব ঠিক আছে আৰু এপইন্টিজ সকল যি সকল হ'ব আৰু আইএছ সকলৰ মাজত এক বন্ড সাইন কৰা হ'ব এইটো 18 মে তাৰিখে ঠিক আছে এইটো বহুত ইম্পৰ্টেন্ট কথা হয় যে এপইন্টিজ সকল আৰু ইনস্পেক্টৰ অফ স্কুলছৰ মাজত বন্ড সাইন কৰা হ'ব 18 মে তাৰিখে আৰু এপইন্টিজ সকলক কি কৰা হ'ব এটা ফাইনেল ভেৰিফিকেশন কৰা হ'ব হিহঁতৰ along with all the original documents হিহঁতক ফাইনেল ভেৰিফিকেশনৰ কাৰণে মতা হ'ব 19 20 আৰু 21 তাৰিখে আইএছ অফিস ঠিক আছে তাতে হিহঁতক মতা হ'ব ঠিক আছে আৰু 18 তাৰিখে যেহেতু হিহঁতৰ জয়েনিং হ'ব সো হিহঁতে কি কৰিব পাৰিব হিহঁতৰ নিড ওয়াইজ স্কুল সিলেক্ট কৰিব পাৰিব যি স্কুলত ভ্যাকেন্ট দিয়া থাকিব হিহঁতৰ স্কুলৰ লিষ্ট খিনি ৰেডি কৰাই পেলাই এপইন্টেড সকলৰ আগত ধৰা হ'ব আৰু হিহঁতে নিজৰ সুবিধা অনুযায়ী যিকোনো এখন স্কুল য'ত ভ্যাকেন্ট আছে হিহঁতে সিলেক্ট কৰিব পাৰিব এটো বহুত ভাল কথা গুৰুত্বপূৰ্ণ কথা হয় হিহঁতে যেহেতু নিজে স্কুল সিলেক্ট কৰিব পাৰিব ঠিক আছে আৰু লগতে আৰু এটা ইম্পৰ্টেন্ট কথা মোস্ট ইম্পৰ্টেন্ট কথা হয় সো হিহঁতে যি সকলৰ এইখিনি হৈ যাব হিহঁতক 23 তাৰিখ আৰু 24 তাৰিখে হিহঁতে যিখন স্কুলত সিলেক্ট কৰিব সেই স্কুলত গৈ পেলাই হিহঁতক জয়েন কৰিব লাগিব ঠিক আছে সো উইদাউট এনি ফেইল যাতে কোনো ফেইল নহয় 23 তাৰিখ আৰু 24 তাৰিখে স্কুলত জয়েন কৰিব লাগিব আৰু হিহঁতে স্যালাৰি পাব কেই তাৰিখৰ পৰা 18 মে তাৰিখে যত হিহঁতে আইএছ অফিসত জয়েন কৰিছিল যি তাৰিখে 18 মে তাৰিখে সেই তাৰিখৰ পৰা হিহঁতৰ স্যালাৰি দিয়া হ'ব সো আজিৰ বাবে এইখিনিয়ে আশা কৰো ভিডিওটো ভাল পাব যদি ভিডিওটো ভাল পাইছে তেনে লাইক কৰিব আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুন আছে তেনে সাবস্ক্ৰাইব কৰি দিব